হাই বন্দীপ কিচেনলৈ সকলোকে স্বাগতম জনাইছো। আজি বতৰৰ ঠাণ্ডা সেইকাৰণে অকণ মাংস বনাম বুলি ভাবিলো আৰু মাটিৰ বাচনত বনাম। সেইকাৰণে সকলোকে দেখুৱাওচোন আমি কি ধৰণে মাংসটো বনাবলৈ লৈছো। মাংসটো আমি ধুনীয়াকৈ ধুই নিমখ, হালধি, জিৰা, ধনিয়া, ৰেড চিলি দি মেৰিনেট কৰি থলো। আধা ঘণ্টা বেছি হ'ল মেৰিনেট কৰি থৈ দিয়া। আৰু তাৰ লগতে আমি পিঁয়াজ কাটি ললো 4টা, আদা নহৰু পেষ্ট কৰি দিলো, লগত কেইটামান নৰসিংহৰ পাত আৰু 3-4টামান কেঁচা জলকীয়া। জলকীয়াটো আপোনালোকে নিজৰ সোৱাদ অনুসৰি দিব। আমি ইয়াৰ মাটিৰ বাচনটো গেছত ধুনীয়াকৈ উঠাই ললো। বাচনটো গৰম হোৱাৰ লগে লগে আমি তাত মিঠাতেল দিম। ধুনীয়াকৈ গৰম হ'ল, তেলখিনি ধুনীয়াকৈ গৰম হোৱাৰ পিছত আমি ইয়াত পিঁয়াজ, দি দিলো। পিঁয়াজ দি অকণমান লৰাই দিম। তাৰপিছত আদা নহৰু আৰু জলকীয়া দিব লাগিব। আদা নহৰুখিনি দিয়া হৈছে পেষ্ট কৰি থোৱা। তাৰপিছত জলকীয়া, তাৰপিছত ইয়াতে আমি অকণমান নিমখ আৰু হালধি দি দিম। নিমখটো দিলে পিঁয়াজটো সোনকালে গলে। নিমখ দিয়া হৈছে, তাৰপিছত অকণমান হালধি। আমি অকণমান কাশ্মীৰী মিৰ্চি দি দিম। ৰংটো খুব ভাল হয় কাশ্মীৰী মিৰ্চি দিলে। আপোনালোকে ইচ্ছা কৰিলে নিদিবও পাৰে, নিজৰ ইচ্ছাৰ কথা। আমি এতিয়া ইয়াতে মাংসটো দি দিম। পিঁয়াজখিনি ধুনীয়াকৈ গলি গ'ল, সেইকাৰণে মাংসটো দি দিছোঁ। তাৰপৰা ধুনীয়াকৈ লৰাই দিব লাগিব। এতিয়া ঢাকন দি ল' ফ্লেমত ধুনীয়াকৈ সিজিবলৈ দিয়া হৈছে। অকণমান সিজাৰ পিছত আকৌ লৰাই আকৌ ঢাকন দি সিজাব লাগিব। আমি এনেকৈ ইয়াতে 2টা গোটা নহৰু দি দিম। মাংসত এনেকৈ নহৰু দি দিলে পিছত খাই খুব মজা লাগে। তাৰপিছত আকৌ ঢাকন মাৰি সিজিব দিম। এইটো কি ধুনীয়াকৈ সিজি আহিছে। তাৰপিছত আৰু অলপমান সিজিব লাগিব। তেলটোও ধুনীয়াকৈ ওলাইছে, ঠিক আছে নহয়। আমাৰ এতিয়া মাংসটো মোটামুটি আধাতকৈ বেছিয়ে সিজি গৈছে। তাৰপৰা আমি এতিয়া ইয়াতে অলপমান পানী দি দিম। পানীটো আপোনালোকে আন্দাজমতে দিব। আমি অকণমান পানী দিম, বেছি দিয়া নাই, কাৰণ মানুহ 2জন, সেই 2জনৰ জোখতে দিছোঁ পানীটো। পানী দিয়াৰ পিছত ধুনীয়াকৈ ঢাকন দি আমি গেছটো ল' ফ্লেমৰ পৰা হাই ফ্লেম কৰি দিলোঁ। আমাৰ মাংসটো ধুনীয়াকৈ সিজিলে। এতিয়া আমি অকণমান গৰম মছলা দিম, দি ঢাকন দি থৈ দিম, হৈ যাব। তাৰপিছত এয়া আমাৰ গৰম মছলাখিনি দিয়া প্ৰায় 2-3 মিনিট হৈ গৈছে। তাৰপিছত এতিয়া আমি কাৰী লিভছ দি দিম, মানে নৰসিংহৰ পাত। তাৰপৰা এইখিনি ধুনীয়াকৈ একবাৰ লৰাই ঢাকন দি দিম। তাৰপিছত আৰু বেছি সময় নাই, বাছ ইয়াৰ নৰসিংহৰ পাতটোৰ কাৰণে গোন্ধটো খুব ধুনীয়া হয়। ঢাকি দিম, বাছ। এয়া আমাৰ চিকেন ৰেডি হৈ গৈছে। এতিয়া আমি ধুনীয়াকৈ গেছটো অফ কৰি দিব পৰা হৈছোঁ। আৰু ফাইনেলি আমাৰ চিকেন খাব পৰা হৈ গৈছে। এইখিনি আমি এতিয়া খাবলৈ উলিয়াইছোঁ আৰু